নমস্কাৰ বন্ধুসকল, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতুকে শিৱৰাত্ৰি, তো আমি গৈ আছোঁ খাজৰা মন্দিৰ আৰু তাত নতুনকৈ এটা শিৱ মূৰ্তি স্থাপন কৰিছে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি এতিয়া আহি পালোঁ শ্ৰী শ্ৰী বাবা দুধনাথ খাৰজৰা আশ্ৰমত। আৰু এই আশ্ৰমখন আছে আপোনাৰ নলবাৰীৰ টাউনৰ পৰা পশ্চিম দিশত নলবাৰী চামতা যোৱা ৰাস্তাটো। এই আশ্ৰমখন পাব আপোনালোকে আহিলে। আৰু আপোনাৰ অসমৰ ভিতৰত সৰ্ববৃহৎ শিৱ মূৰ্তিটো স্থাপন কৰিছিল ইয়াৰে এই খাজৰা মন্দিৰৰে বেক চাইডে পিছফালে। তো আপোনালোকক তালৈকে লৈ যাম। প্ৰথমতে আপোনালোকক খাজৰা মন্দিৰটো অকণমান দেখুৱাই দিছোঁ আশ্ৰমখন। তো আমি শিৱ মূৰ্তিটোৰ ওচৰত আহি পালোঁ। তো যিহেতুকে শিৱৰাত্ৰি চলি আছে, তো ইয়াতে বহুতো ভক্তৰ সমাগম দেখিবলৈ পাইছোঁ আমি। আৰু ইয়াৰে অসমৰ ভিতৰত সকলোতকৈ ওখ শিৱ মূৰ্তিটো হৈছে এইটোৱে। আৰু ইয়াৰে উচ্চতা আছে 91 ফুট। আৰু ভাৰতৰ ভিতৰত 6ষ্ঠ স্থানত আছে এই শিৱ মূৰ্তিটো। আৰু ইয়াতে আপোনাৰ ইয়াতে চাকি ধূপ জ্বলাব পাৰিব। ধুনীয়াকৈ সুন্দৰকৈ ঠাই আছে ইয়াতে, আপোনালোকে আহিলে জ্বলাব পাৰিব চাকি ধূপ। তো বলক আমি এতিয়া ওপৰলৈকে উঠি যাওঁ, শিৱ মূৰ্তিটোৰ ওচৰলৈকে যাওঁ। তো দৰ্শন কৰোঁ, মই আপোনালোককো দৰ্শন কৰাম। তো বলক অলপ ওপৰলৈকে উঠি গৈছোঁ। মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সামাজিক দায়বদ্ধতাৰ অংশস্বৰূপে এই শিৱ মূৰ্তিটো স্থাপন কৰিছিল। শ্ৰীযুত বশিষ্ঠ বুজৰ বৰুৱাই উদ্বোধন কৰিছিল 18/2/2023 শনিবাৰে, অৰ্থাৎ যোৱাকালি শনিবাৰে শিৱৰাত্ৰি যিহেতুকে চলি আছিল। তো যোৱাকালি উন্মোচন কৰিছিল এই শিৱ মূৰ্তিটো। তো আমি যোৱাকালি আহিছিলোঁ যদিও আমি ভিডিঅ'টো যোৱাকালি আপলোড কৰিব নোৱাৰিলোঁ, সেইকাৰণে আজি আপলোড কৰি আছোঁ। আৰু এই মূৰ্তিটো আপোনাৰ শিল বালা চিমেণ্টেৰে বনাইছিল আপোনাৰ। আৰু ইয়াতে এনেকৈ এটা শিৱলিংগ বনাইছে ধুনীয়াকৈ, বৰদেৱ মহাদেৱ, সুন্দৰকৈ আপোনাৰ এটা শিৱলিংগ বনাইছে। আৰু এই মূৰ্তিটো নিৰ্মাণ কৰোঁতে প্ৰায় 32 লাখ টকা খৰচ হৈছিল। তো আপোনালোকে আহিব পাৰিব দৰ্শন কৰিবলৈ। কিন্তু মই এটা কথা কওঁ আপোনালোকক, ফটোত বা ভিডিঅ'ত সিমান এটা ভাল নালাগে। যিটো আপুনি বাস্তৱত আহি কিনে ওচৰৰ পৰা চাব তেতিয়া বহুত ভাল লাগিব। আপোনালোকৰ একদম সুন্দৰ দেখিবলৈ পাব আপোনালোকে। তো ভিডিঅ' বা ফটোত সিমান এটা ভাল দেখা নাযায়। আমি ওচৰত যাই কিনে যিমান এটা ভাল পাইছোঁ, কিন্তু ভিডিঅ' চাই সিমান এটা ভাল পোৱা নাই ফটোটোত। ভিডিঅ'ত তো আপোনালোকে বাস্তৱত যেতিয়া চাব তেতিয়া ক'ব, ৱাও কি ধুনীয়া লাগিছে। মই আপোনালোকক দেখুৱালোঁ অসমৰ ভিতৰত সৰ্ববৃহৎ শিৱ মূৰ্তিটো। তো ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব।
তো আজিলৈকে ধন্যবাদ।